रोज बनालो देन रोस्टर पाছত আমি প্র্যাঙ্কটো বনালো গোটে দিনটো ইউজ কৰি যে প্র্যাঙ্ক বুলি কলে বেয়া লাগে সা গাইস মোৰ লগৰ কেটা বিয়া হৈ বাচ্চা জন্ম দি আছে আৰু সালা মই ইফালে এটা বয়ফ্ৰেণ্ড পতাব পৰা নাই গম পাইছা না ঠিক আছে তোৰ লগৰ বিলাকে বিয়া পাতিছে বাচ্চা জন্ম দিছে তোৰো ইচ্ছা আছে নেকি মই ৰেডি আছো তই যদি ফ্ৰেণ্ড ৰিকুৱেষ্ট প্ৰথম একচেপ্ট কৰিলে কেতিয়াবাটো এনে কোৱা লাগে অময় 90s ৰ ডন এম্বেসেডৰ যিসকলে আমাৰ ওপৰত ৰোস্টিং ভিডিও বনাই আছে তোমালোকক মই সিধা কথা কৈ আছো তোমালোকৰ টেনচন নলবা তোমাৰ একাউণ্ট মই উৰাই দিম সৰি তহঁতৰ ওপৰত মই আকৌ ৰোস্টিং ভিডিও বনাম বেগি জিন্স পিনি লৰা বলে এস্থেটিক ককাল তাৰ মেচ কাটি পহাত বলে বেক লাগিল সো নমস্কাৰ গাইস কি খবৰ আপোনালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিওৰ মাজলে আৰু আপোনালোকে চাই আছে অনলি ওয়ান ৰাজীৱ বহুত দিনৰ মূৰত আৰু এবাৰ নতুন ৰোজ ভিডিও গাইস সো যোৱা ভিডিওত বহুতখিনি মৰম দিছে থ্যাংক ইউ সো মাচ এন্ড বহুতে কৈছে যে ভিডিও চাই ভাল লাগিছে সো ভিডিওটো লাগে এটা কৈ গলো গাইস ৰিটাৰ্ন ব্যাক रोस्टिंग কৰি ভয় লাগা হৈছে আৰু আজিকালি আৰু কিছুমানে অনলাইনত কথা কয় যে তহঁতে रोस्टिंग বনাইছ বনাই থাক ভাই এতিয়া তহঁতৰ মই একাউণ্ট ৰাম কোনে ক'লে এহতে যিসকলে আমাৰ ওপৰত ৰোস্টিং ভিডিও বনাই আছে তোমালোকক মই সিধা কথা কৈ আছো তোমালোকৰ টেনচন নলবা তোমাৰ একাউণ্ট মই উৰাই দিম চা ভাই সৰি তহঁতৰ ওপৰত মই আকৌ रोस्टिंग ভিডিও বনাম কেতিয়াবাটো এনে কোৱা লাগে অময় 90s ৰ ডন এম্বেসেডৰ উৰাইছিলে না দুতিনটা বহুত কেটা উৰাইছো এতিয়া আৰু যাই আছে ঠিক আছে তহঁতে একাউণ্ট উৰা কিবা উৰাই থাক ভাই আকৌ নতুন খুলিম ন লগ পালে তহঁতক মই উৰাই দিম বদলাটো ল'ব লাগিব ন দিলে সৰ বলে কানত ধৰ ইনে হলে নপহয় বহা টেবুলতো কৰ সব গ্যাংষ্টাৰ আজিকালি অনলাইনত সা গাইস মোৰ লগৰ কেটা বিয়া হৈ বাচ্চা জন্ম দি আছে আৰু সালা মই ইফালে এটা বয়ফ্ৰেণ্ড পতাব পৰা নাই গম পাইছা না ঠিক আছে তোৰ লগৰ বিলাকে বিয়া পাতিছে বাচ্চা জন্ম দিছে তোৰো ইচ্ছা আছে নেকি মই ৰেডি আছো তই যদি ফ্ৰেণ্ড ৰিকুৱেষ্ট প্ৰথম একচেপ্ট কৰিলে বেগি জিন্স পিনি লৰা বলে এস্থেটিক ককাল তাৰ মেচ কাটি পহাত বলে বাকি বাদ দি গাইস দুৰ্গা পূজাত কোনে মোৰ লগত বিয়াৰ খাবা আহি যাবা ডাউকি আচ্ছা দুৰ্গা পূজাটো গ'লে বাৰু এতিয়া বিয়াৰ পৰা মোকাটো কালী পূজাটো দিও পাৰা এই পুৰা খাম পূজা চাম দিনত পূজা চাম ৰাতি মাল খাম মই যাম ডাউকি ন ঠিক আছে দিনতে পূজা চাম ৰাতি মালু খাম তই মাখি মাৰিবি মই তোক মাৰিম এটা কথাটো আপোনালোকে গম পাইছে যোৱা ভিডিঅ'ত যে মই কৈছিলো যে প্ৰেংক বোলা বস্তুটো ইমান লম্বা প্ৰচেছ নহয় কিন্তু এতিয়া চালো যে প্ৰেংক বোলা বস্তুটো বহুত লম্বা প্ৰচেছ সুদা মেটা রোজ বনালো দেন রোস্টার পাছত আমি প্র্যাঙ্কটো বনালো কাৰণ মই অলৰেডি কৈছো যে যদি তো প্ৰেংক হয় আকৌ এটা ভিডিও আহিব কৈছিলো নে নাই আহিছে মই প্ৰেংক বোলা বস্তুটো শুনিছিলো যে ভিডিওৰ এন্ডিংতে এন্ড হয় বাট এহঁতৰ প্ৰেংকটো ইমানে লং আছিল যে গোটেই কাম হোৱাৰ পিছত এন্ডিং হ'ল বেবিক দিয়ে ফুল দামি বাপেক মৰে কুৰ ডাঙি গান গালে খুৰ টানি বিশ্বাস নহয় বে ভাই এইটো প্ৰেংক আছিল নেকি এটলিষ্ট মন ভৰি গ'ল চাগে দুটাৰ বেলেগ খোৱাত ল'ব এতিয়া মোৰ ককা হস্পিটালত আছে এডমিট আছে মই তথাপিও তাক লৈ পেলাই কথাটো পাতি আছো যে একো নহয় সব ঠিক হৈ যাব আকৌ একাউণ্ট খোলা ষ্টাৰ্ট কৰিলে আৰু এফালে মোৰ ককাও ঢুকালে মাফুৰ বোলে হেনো ককাৰ বেমাৰ আছিল বাট সেই ককাৰ বেমাৰত সি ব্যস্ততা নিদি সি ৰিয়ানক মটিভেট কৰাত লাগিছিল অবভিয়াছলি ককাটো ঢুকাবই আৰু ৰিয়ানে মাফু তারপর আমি এটা রোজ বনালো দেন রোস্টার পাছত আমি প্র্যাঙ্কটো বনালো रोस्टर पिছত তাৰপিছত প্ৰেংকটো বনালো বেহেন্দাৰ কি শুট আগতে গম পাম এইটো প্ৰেংক হয় বুলি বাট ইমান লম্বা প্ৰেংকটো তহঁতে কি কাৰণে ক'লি মই এইটো গম নাপাওঁ ভিউজৰ কাৰণে ন ভিউজৰ কাৰণে প্ৰেংক বুলি কৈ দিলে লাষ্টত ঠকাই দিলে কেলা আমাক বনালো তাৰপিছত ভাবিলো যে এই ৰোষ্টতে থলে নহব কথাটো বিয়াৰ প্ৰেংক এটা কৰি দিয়াটো মেইন কিন্তু ছোৱালীসকল এই কন যে মোৰ সেন্দুৰ নহয় মোৰ লিপষ্টিক একবাৰতে গুচি গ'লগৈ মোৰ লিপষ্টিক হয় শুনিবলৈ পাইছো আজিকালি বোলে আকৌ সেন্দুৰৰ জেগাত বোলে লিপষ্টিক ইউজ কৰাইছে এটা সময়ত এনেকা দিন আহি যাব কেলা আমাক এৰি পেলাই বেগেনা ইউজ কৰিব কেতিয়াবাটো এনে কোৱা লাগে অময় 90s ৰ ডন এম্বেসেডৰ বন্ধ কৰক বহুত বেয়া কথা হৈছে
সেইকাৰণে মই কওঁ নে কিছুমান মানুহক ভৰসা কৰিব লাগে আৰু কিছুমানক নালাগে এতিয়া বিয়া পতাৰ নামত এটা প্ৰেংক কৰি দিলে আৰু প্ৰেংকত এটা ৰিপ্লাই কৰিলে সিহঁতে ক'ব যে কেলা ইমান ভিউজ লাগে না আমাৰ নামত তহঁতে দি আছো ইমান টপিক বনাবতো লাগিবই কেতিয়াবা মেছেজ দিব পাৰে ছোৱালীসকল তোমালোকে যে মোক বহুত গালি দিছা গালি দিয়া কাম কৰিলেতো গালিয়ে খাবি মইতো বহুত বেয়াকে গালি দিব খোজো বাট কোনোবা দিনৰ ফেমিলি মোৰ চাইডলে শেষ আৰু মোৰ ফেমিলি গম নাপায় মই ৰোষ্ট কৰোঁ বুলি নহ'লে কেলা মোক হোষ্ট কৰি দিব সলমান খানৰ দৰে বাকি প্ৰেংকটো তোমালোকে কেনেকুৱা পালা আৰু মোৰ ডিএমত বৰ্তমান টাইমত কোনো মেছেজ নোহোৱা হৈ গৈছে ছোৱালী কোনো মেছেজ নিদিয়ে গম নাপাওঁ কিন্তু এতিয়া পৰা দিবা কাৰণ এইখন ফেক বিয়া আচ্ছা অতদিন মানে এই কেছটোৰ এই প্ৰেংকটোৰ এই ভিডিঅ'টোৰ হোৱাৰ কাৰণে মানে ৰিয়ানৰ তাত কোনো ধৰণৰ মেছেজ অহা নাছিল চবে ভাবিছে এতিয়া মতাটোক আৰু মেছেজ কৰিলে কি পাম মাইকীটোতো সাংঘাতিক পিটিব আমাক কেলা সেইটো কাৰণে মেছেজ নকৰিলে বাই দ্য ৱে একো নাই প্ৰেংকটো এণ্ড হৈ গ'ল সকলোৱে এতিয়া ৰিয়ানক ঝাপি ধৰা আৰু মাফুটো তাক চেপি ধৰা লাইনটো এইটো নাছিল মই ভাবিছোঁ যে ৰিয়ান আৰু মাফুৰ বিয়া হৈছে যিহেতুকে ডাঙৰকৈ পাতিলে বিয়াখন নামাতিলোঁ খাব যাম চিকেনটো খাব পাম ৰোষ্টাৰৰ নামত যাই থৈ কেলা আমাক ঠগাই দিলে প্ৰেংক বুলি কৈ দিছে কেলা সকলোতে আমি ভাই গোটেই দিনটো ইউজ কৰি আজি প্ৰেংক বুলি ক'লে বেয়া লাগে লৰাতকে বেছি ছোৱালীখিনি ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি আছে সেইটো কাৰণে সিহঁতৰ মূৰ্তি ফালাৰ দায়িত্ব মোৰ এবাৰ ময়ো গালি দিম সাৱধান গাইজ সাৱধান এবাৰ কিন্তু মাফু দত্তই গালি দিব যিহেতুকে সি আগত গালি দিয়া নাছিল কি কথা কয় এজনী ৰোষ্টাৰে মুখৰ পৰা গালি নিদিয়ে ফাৰ্ষ্ট টাইম শুনিছোঁ এবাৰ ময়ো গালি দিম ৱাহ মানে সি মানে গালি দি পোৱা নাই কৈছিল যে কিবা বেয়া হলে কিবা হলে আললা পাললা চবকে ৰিপ্লাইটো দিব লাগিব এবাৰ যিটো ভিডিঅ' আহিব সেইটো তাত হাৰাচাৰ গালি হ'ব ঠিক আছে তই যদি গালি দিবি নেক্সট টাইম মই অলপ ভালকৈ দিব লাগিব যিহেতুকে মই অলপ কেলাৰ বালৰ পৰা আৰম্ভ কৰোঁতো নেক্সট টাইম মাৰাত চল লৈ যাওঁ কাণত ধৰ ইনে হলে নপঢ়ে পঢ়া টেবুলতো अब अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना चाहिए কেতিয়াবাতো এনেকুৱা লাগে অময় 90s ডন এম্বেছেডৰ চলাই চাৰিওফালে চহৰত দিওঁ ধপ অময়